নমস্কাৰ, স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি এটা ফেব্ৰিক এপ্লিকৰ ভিডিঅ' লৈ আহিছোঁ। মানে পখিলা ডিজাইনটো বহুতেই বনাইছে, তথাপি এবাৰ মোৰটো বোলো দেখাই লওঁ। পখিলাটো আঁকি লৈছোঁ অকণমান। মই যিহেতু ফ্লাৱাৰ লেছ লগাম আৰু ক'ত লগাম তাত ডট দি লৈছোঁ। আৰু মই ইয়াত কালাৰ লৈছোঁ ফেব্ৰিক এক্ৰেলিকৰ ব্লেক কালাৰটো। আৰু ইয়াত মই সৰু ব্ৰাছ লৈছোঁ, 2 নম্বৰ ৰাউণ্ড ব্ৰাছটো লৈছোঁ। ধুনীয়াকৈ এইখিনি কালাৰ কৰি যাম। মই এই পখিলা ডিজাইনটো আগতে 3যোৰ কাপোৰত বনাইছোঁ। আপোনালোকে হয়তো দেখিছে, এযোৰ পাৰ্পলত কৰিছিলোঁ আৰু 2যোৰ হোৱাইটত কৰিছিলোঁ। কাপোৰকেইযোৰ লগে লগে বিক্ৰী হৈ গ'ল বাৰু। তাৰপিছত এতিয়া আকৌ অৰেঞ্জ কালাৰত বনাই আছোঁ। কাপোৰযোৰ হেণ্ডমেড মিক্স পাটৰে হয়, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থৈ দিওঁ, মানে ইউটিউবত শ্বেয়াৰ কৰি থৈ দিওঁ। আপোনালোকে যিহেতু ফেব্ৰিক এপ্লিকৰ ভিডিঅ'বিলাক চাই ভাল পায়। আগতেও বেলেগ ডিজাইনত বহুকেইটা ভিডিঅ' দিয়া আছে। ভিডিঅ'বোৰত আপোনালোকে বহুত বেছি মৰম দিছে, ধুনীয়া কমেণ্ট কৰিছে। তেওঁলোকক বহুত বেছি ধন্যবাদ জনাইছোঁ, যিসকলে আগৰ পৰাই চাই আছে আৰু যিসকলে আজি প্ৰথমবাৰ চাইছে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে প্ৰথমবাৰ চাইছে, মানে আগৰ ভিডিঅ'বোৰ চোৱা নাই, যাই কিনে চাই ল'ব। ধুনীয়া ডিজাইন দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু ইয়াতে মই ফুলবোৰ কাটি ল'লোঁ। এইটোতো দেখুৱাব নালাগেই, আজিকালি সকলোৱে কৰে, ক'লেও ভুল নহ'ব। আৰু ফুলবোৰ কাটি লৈ প্ৰথমে কোনটো দিম মিলাই লওঁ, নহ'লে ডাইৰেক্ট কৰিবলৈ গ'লে অকণমান দিগদাৰ হয়। আৰু ইয়াতে মই ফেব্ৰিক গ্লুটো লৈছোঁ। এনেকৈ প্ৰথমে গোটেইখিনিতে আঠা দি যাম, তাৰপিছত এটা এটাকৈ ফুলখিনি লগাই যাম। শেষত আপোনালোকক পখিলাটো কেনেকুৱা হয় দেখাম, আপোনালোকে জনাব কেনেকুৱা লাগিছে। আৰু আপোনালোকৰ ভালো লাগে যদি কাপোৰযোৰ অৰ্ডাৰ কৰিব বিচাৰিলে অৰ্ডাৰ কৰিব পাৰে। পখিলা ডিজাইনটো বহুতেই বনাইছে, বেলেগ ধৰণে বনাইছে। ময়ো এনেকৈ বনাই চালোঁ এবাৰ। পখিলাটোত বাৰু একেই হয়, কিন্তু ফুলকেইটা মই অকণমান সৰু ফুল দিছোঁ। এপ্লিক ফুলটো মাজত এয়া মই অকণমান ষ্ট'ন লগাই দিম। আৰু ষ্ট'নখিনি লগোৱা হোৱাৰ পিছত এতিয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ। এয়া মই আঁচলত 3টা দিছোঁ আৰু ব্লেক আৰু হোৱাইটেৰে দহি গুঠি দিছোঁ। আৰু এইটো ব্লাউজ পিচ হয়, ব্লাউজ পিচটোৰ হাতত পখিলা এটা দিছোঁ। আৰু এইখন মেখেলা আৰু চাদৰখনৰ মাজৰ বুকত পৰা অংশখিনিত মই 3টা দিছোঁ। ইচ্ছা কৰিলে মানে মেলিও পিন্ধিব পাৰিব, মেলি পিন্ধিলেও ভাল লাগিব। আৰু বাকী জনাব কাপোৰযোৰ কেনেকুৱা লাগিছে। যদি কাপোৰযোৰ ভাল লাগিছে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰিব। আজিলৈ এইখিনিয়ে আছিল, ধন্যবাদ।